গাখীৰখিনি খোৱা। দিয়া মা। আইতাই কি কৰি আছেনো? আইতাই বেগত কাপোৰ ভৰাই আছে। কিয় মা? আইতা ক'ৰবাত যাব নেকি? কাইলৈ আইতা নতুন ঘৰলৈ যাব। নতুন ঘৰলৈ মানে আমিও যামনে মা? আমি নাযাওঁ, আমি এটা থাকিম, আইতাহে যাব। তাকে অকলে যাব নেকি? আমিও যাম আকৌ। নতুন ঘৰলৈতো ঘৰৰ সকলো মানুহ যায়। আইতা, তুমি, মই, পাপা সদায়চোন একেলগে থাকোঁ। এতিয়া আকৌ আইতা কিয় অকলে যাব? দেহা, তুমি বৰ কথা কোৱা। কোৱা না মা, আইতাৰ লগত আমিও যামনে মা? নাযাওঁ, আমি আকৌ কিয় যাম? তাত আইতা ভালে থাকিব, আৰু তাত থাকিলে আইতাৰো মন ভাল লাগিব। ঘৰত অকলেহে থাকে, সেইকাৰণে আইতাক নতুন ঘৰলৈ যাব দিছোঁ। কিন্তু কিয় মা? আইতাচোন সদায় আমাৰ লগতে থাকে। দেহা, আইতাৰ এতিয়া বয়স হৈছে। আইতাক ঘৰত চোৱা চিতা কৰা মানুহ নাই যে, সেইকাৰণে আইতাক নতুন ঘৰলৈ যাব দিছোঁ, বুজিলা? বুজিলোঁ মা, মই এতিয়াহে ভালদৰে বুজিলোঁ। বুঢ়া হ'লে মানে আইতাহঁত নতুন ঘৰলৈ যাব লাগে। মনে মনে পঢ়ি থাকাচোন, ভালকৈ পঢ়িলেহে পিছত আমাক খুৱাব পাৰিবা। মই আকৌ তোমালোকক কিয় খুৱাম? তুমি আৰু পাপা বুঢ়া হ'লে ময়োচোন তোমালোকক নতুন ঘৰত থ'বগৈ লাগিব। বুঢ়া হ'লে তোমালোক তাতহে থাকিবা। মই তোমালোকক চাকৰি কৰি খুৱাব নোৱাৰিম নহয় মা। তেতিয়াতো মোৰো তোমালোকক চোৱা চিতা কৰিবলৈ সময় নহ'ব। তেতিয়াতো ময়ো তোমালোকক নতুন ঘৰত থৈ আহিম। আইতাক যেনেকৈ তোমালোকে কাইলৈ থ'বলৈ যাবা, ময়ো তোমালোকক থ'বলৈ যাম। কি কৈছা তুমি? বুঢ়া মানুহ থকা নতুন ঘৰত গৈ আহিম আইতাক থোৱাৰ দৰে দেই মা। দেহা, তুমি মোক ডাঙৰ কথা এটা ক'লা। মোৰ ভুল হৈছিল। তুমি মোক আজি ডাঙৰ কথা এটা শিকালা। আইতাক মই তোমাৰ মৰমৰ পৰা আঁতৰাই বৃদ্ধাশ্ৰমত থোৱাৰ কথা ভাবিব নালাগিছিল। আজিৰ পৰা মই আইতাক আমাৰ পৰা আঁতৰি থকা কথা কেতিয়াও নকওঁ। মোৰ ভুল হৈছিল, চৰি, মোক ক্ষমা কৰি দিয়া। মা, তুমি মোক নহয় আইতাক ক্ষমা খোজা। আইতাই চাগে আমাক এৰি যাম বুলি মনতে বহুত দুখ পাই আছে। তুমিয়ে কোৱাচোন মা, আইতাই আমাক এৰি কেনেকৈ থাকিব? যোৱা মা, তুমি আইতাক ক্ষমা খোজা। দেহা, মই এতিয়াই আইতাক ক্ষমা খুজিম, আৰু আইতাক আমাৰ পৰা আঁতৰি থকা কথা কেতিয়াও নকওঁ। আহক, আপোনালোকেও নিজৰ মাক দেউতাকক বুঢ়া হ'ল বুলি আড়াইআঁঠনি কৰি বৃদ্ধাশ্ৰমত থোৱাৰ কথা নাভাবিব। মা দেউতা আমাৰ ভগৱান, আৰু ভগৱান সদায় অন্তৰত ৰখা উচিত।